আমি যেটো বুজিছোঁ যে বৰ্তমানৰ যেটো শাসকীয় দল বা বিজেপি চৰকাৰ অসমত নিজৰ সুবিধাৰ কাৰণে আৰু বিশেষ এটা সম্প্ৰদায়ৰ স্বাৰ্থৰ খাতিৰত অতি মানে হেষ্টিলি এই সীমা নিৰ্ধাৰণ কৰাটো হৈছে বুলি মই ক'ব বিচাৰিছোঁ। মই যে 2026 চনত যে অল ইণ্ডিয়া লেভেলত যে টোটেল ৰিভিজন হ'ব সেইটো অতিকৈ চিৰিয়াছ আৰু কি সেই সময়ত আমি যথেষ্ট সচেতন হ'ব লাগিব। স্যাৰ অপজিশ্যন দাবী কৰিছে 2027 হ'ব। মই সেইটো ক'ব বিচাৰিছোঁ যদি 2026 চনত অল ইণ্ডিয়া লেভেলত টোটেল যদি ৰিভিজন হয় অতি তৰাতৰাকৈ হেষ্টিলি এইবাৰ অসমৰ 92 সমষ্টি আৰু লোকসভাৰ সমষ্টি নিৰ্ধাৰণ কৰাৰ কোনো মিনিং নাই। নিজৰ ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে এইটো কৰা হৈছে বুলি ময়ো ক'ব বিচাৰিছোঁ। মানুহৰ পৰা শুনিছোঁ যে আমাৰ কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিটো মানে জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে ৰখাটো মই ধন্যবাদ জনাইছোঁ। মই যথেষ্ট যেনেকৈ আমি কষ্ট কৰিছোঁ আমি সুফল পাইছোঁ বুলি মই ধন্য মানিছোঁ আৰু কি ইলেকশ্যন কমিশ্যনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আনহাতেদি 2007 চনত এই ডেলিমিটেড কমিশ্যন বহু হৈছিল আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ কুলদীপ সিং। কোকৰাঝাৰ আৰু ওদালগুৰি নামৰ দুটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আমাক দিয়া হৈছিল। তেতিয়াহ'লে যদি ওদালগুৰি লোকসভা সমষ্টিক মানে ইয়াৰ অস্তিত্বক নিষেধ কৰি দৰং নামৰ নতুন যে লোকসভাৰ সমষ্টি নিৰ্ধাৰণ কৰিছে সেইটো অতি দুৰ্ভাগ্যজনক হৈছে। সেইটো মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। যদি দৰকাৰ পৰে আমি সুপ্ৰিম কোৰ্টত গৈ হ'লেও আমি জাষ্টিছ পাবৰ কাৰণে আমি ফিয়াল দাখিল কৰিব বাধ্যত পৰিম। ছেগমেণ্টৰ ক্ষেত্ৰত যিহেতু ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত আমাৰ BTG গঠন কৰা হৈছিল হিচাপে আৰ্টিকল 332 মতে যে মেক্সিমাম ছিটখিনি জনজাতিৰ কাৰণে এছেম্বলিৰ সমষ্টিসমূহ ৰিজাৰ্ভ থাকিব লাগিছিল। ঠিক তেনেকৈ আৰ্টিকল 330(2)C মতেও BTC অঞ্চলত যি দুটা লোকসভাৰ সমষ্টি নিৰ্ধাৰিত হ'ব লাগিছিল সেই দুখনো জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে ৰাখিব লাগিছিল। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে দেশৰ যিটো আইন যিটো সংবিধানৰ যিখিনি নীতি নিয়ম সেইবিলাককো মানে নমনাকৈ মানে ইয়াৰ বিৰুদ্ধে গৈ যি ডেলিমিটেশ্যন প্ৰক্ৰিয়া চলিছিল তাৰ যিটো ফলাফল যোৱাকালি ঘোষণা কৰা বুলি জনসাধাৰণ ৰাইজে যিখিনি জানিব পাইছে সি অতি দুৰ্ভাগ্যজনক হৈছে। এটা কথা ইয়াত উল্লেখ কৰিবলগীয়া বিষয়টো হ'ল 2022 চনৰ 27 ডিচেম্বৰত ইলেকশ্যন কমিশ্যনে এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল। সেই প্ৰেছ বিজ্ঞপ্তি কোৱা হৈছিল যে 2023 চনৰ 1 জানুৱাৰীৰ পিছত কোনো নতুন জিলা নতুন চাব ডিভিজন আনকি ৰেভিনিউ গাঁওখনত সৃষ্টি কৰিব নোৱাৰিব। আমাৰ BTC সৃষ্টি হ'ল 2003 চনতে। সেই হিচাপে যে কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টি নামৰ দুখন সংসদীয় সমষ্টি ৰিজাৰ্ভ আমি পাব লাগিছিল আৰু 14খন যদি বিধানসভাৰ সমষ্টি নিৰ্ধাৰণ কৰিছে 15টা তাৰে ভিতৰত কমপক্ষেও 12-13খনমান বা 14খনমান আসন জনজাতিৰ কাৰণে সংৰক্ষিত আসন ৰাখিব লাগিছিল। সেইকাৰণে এই ৰিজাল্টবোৰ দেখি মই যথেষ্ট দুখ পাইছোঁ। দৰকাৰ পৰিলে আমি সুপ্ৰিম কোৰ্টত গৈ হ'লেও আমি ফিয়াল দাখিল কৰিবলৈ আমি বাধ্যত পৰিম।